हेलो हेलो मिस्टर JSB হয়নে वाह JSB দা মই আপনার বহুত ডাঙৰ ফ্যান হয় ফ্যান খবৰ ভালনে JSB দা কেনা ৰাস্তাৰ বয় তো কাকলৈ ফোন কৰি আছে যাও ফুৰিব যাওঁ আছে মানে থিয় হৈ থাক মই ফোন মাৰি আছো কাক ফোন মাৰিছো ক'ত ফোন মাৰিছো তইতো নাজনা কেনা ৰাস্তাৰ তই ইমান ডাঙৰ মানুহ নহয়তো তই ইমান ফোন মাৰিবাক লাগি ৰঙা মলো ডাঙৰ মানুহ নহবা বাৰু মই মিষ্টাৰ JSB দাক ফোন মাৰি আছো কেনা কোন যে এইটো কাক শুনাই নাছিলো মলো বন্ধুৰ ইণ্টাৰনেটৰ লগত মোবাইলৰ লগত কানেকশ্যন থাকিলেহে JSB দাক চিনি পাবি সলমান খানক চিনি পাবি মানে মোবাইল কি ইণ্টাৰনেট কি ছ'চিয়েল মিডিয়া কি আজিক লাগি চিনি নাপা আৰু মোক কৈ আছা কেনা তই চব জানা এই পৃথিৱীখনৰ বস্তু চব বস্তু তই জানা মলো মই ফোনটো কৰি লওঁ ৰচোন তাৰপিছত তোৰ লগত কথা পাতিম হেল্ল' JSB দা নকবি দিয়া আৰু ফেউৰো এটা আছে ফেউৰো লগাল দিছে এটা নহয় আপোনাক বোলে চিনিয়ে নাপায় দাদা ৰঙামলো আমাৰ গাঁৱৰে দাদা বাকী বাদ দিয়া আপোনাৰ খবৰ ভালনে দাদা JSB দা টিকটকটো বন্ধই হ'ল বৰ দুখ লগা কথা হ'ল দাদা বাদ দিয়া এনেই ইনষ্টাগ্ৰামত ৰিল চিল বনাই আছেনে দাদা হেল্ল' JSB দা নহয় দাদা মই কি ক'ম আৰু আপোনাৰ বহুত ডাঙৰ ফেন হয় দাদা মই আপোনাৰ দাদা JSB দা আপোনাৰ ইউটিউবত ভিডিঅ' কেতিয়া পাম নহয় মানে মই ৱেইট কৰি আছোঁ মই আপোনাৰ বহুত ডাঙৰ ফেন হয় আপোনাৰ ভিডিঅ'ৰ কাৰণে মই ৰখি থাকোঁ কি JSB দা শ্বুটিঙত আছে আপুনি ডিষ্টাৰ্ব হৈছে নেকি কভাৰ চং বনাই আছে নহ'লে মই পাছত কল কৰিম JSB দা আপোনাক কাক লাগি ফোন মাৰি আছে ইমান দেৰি পগলা হ'ল নেকি মোবাইলটো লৈ পেলাই কোনবা JSB দাদাক কেৰা হ'লনে নাই তোৰ কথা পতা মলো অলপ সময় ৰাখব না যা দাদা আপুনি ব্যস্ত আছে যে মই পাছত কল কৰিম দিয়া JSB দা লাষ্ট কুৱেশ্যন মই এটা কথা সুধিম আপোনাক এইবাৰ কভাৰ চংটোত আপোনাৰ হিৰ'ইন কোন আছে নে JSB দা নহয় দাদা আপুনি কিয় খং কৰিছেনো নহয় মানে JSB দা আপোনাক কিয় হিৰ'ইনৰ কথাটো সুধিলে জানেনে আপোনাৰ হিৰ'ইনখিনিও কেটৰিনা কাইফ আলিয়া ভট্টৰ কম নহয় মানে JSB দা আপোনাৰ হিৰ'ইনখিনিকো খুব মৰম লাগে দেই JSB দা হ'ব দে এতিয়া ৰাখোঁ আপোনাৰো এতিয়া ব্যস্ত আছে সময় পালে কেতিয়াবা মিছ কল মাৰিবি মোৰো আনলিমিটেড ময়ে ফোন মাৰিম বোলো কি হাল্লা কৰিছিলি কি কৰিব আছে নকাকে এতিয়া কেৰা তোৰ কথা কিবা ভয়ে লগা হৈছে আজিকালি তই যিহে আধা ঘণ্টা 1 ঘণ্টা এতিয়া ফোনটোৱে কৰি আছা বোলো নুশুনো কিয় সেইটো কোন জানানে নাই বিৰাট ডাঙৰ জনপ্ৰিয় ইউটিউবাৰ অসমৰ মিষ্টাৰ JSB আগতে সি টিকটকতো ৰিল বনাইছিল এতিয়া টিকটকটো বন্ধ হোৱাই ইউটিউবত ভিডিঅ' দিয়ে ৰিল চিল বনায়